হেল্ল' এভৰিৱান, মই পিতিকাই মোৰ প্ৰথম লং ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ কাৰণে এটা বহুত স্পেচিয়েল দিন। স্পেচিয়েল এই কাৰণেই যে কৰ্মসূত্ৰে মই থাকোঁ বেংগলৰত আৰু আজি সম্পূৰ্ণ 7 মাহৰ মূৰত মই লগ পাবলৈ গৈ আছোঁ মোৰ মা দেউতা আৰু ভণ্টিক। মানে তেওঁলোক আহি আছে বেংগলৰলৈ মোক লগ কৰিবলৈ। আৰু মই আহিছোঁ তেওঁলোকক এয়াৰপৰ্টৰ পৰা পিক কৰিবলৈ। 7 মাহৰ মূৰত নিজৰ ফেমিলিক লগ পাই মোৰ অনুভৱ কেনেকুৱা হ'ল মই সঁচাকৈয়ে বুজাব নোৱাৰোঁ। আজিৰ পৰা পৰৱৰ্তী 5 দিনৰ স্মৃতি মই এই ভিডিঅ'ৰ জৰিয়তে সাঁচি ৰাখিব বিচাৰোঁ। তেওঁলোক আহি পোৱাৰ পিছদিনাই আমি ওলালোঁ মাইচুৰলৈ ফুৰিবলৈ বুলি। বেংগলৰৰ পৰা মাইচুৰলৈ সম্পূৰ্ণ 3 ঘণ্টাৰ ৰাস্তা আৰু সেই 3 ঘণ্টা আমি ইমানেই ফূৰ্তি কৰিলোঁ যে 3 ঘণ্টানো কেনেকৈ পাৰ হৈ গ'ল, কেনেকৈ আমি বেংগলৰৰ পৰা মাইচুৰ আহি পালোঁ একেবাৰে গম নাপালোঁ। এই যে ফটো দুখন দেখিছে এয়া হৈছে মাইচুৰ পেলেচত। তেনেকৈ ভিডিঅ' কৰিব পৰা নগ'ল কাৰণ তেতিয়া ভবা হোৱা নাছিলে যে এনেকৈ মই ভিডিঅ' বনাই মোৰ স্মৃতি সাঁচি ৰাখিম। আৰু মাইচুৰ পেলেচ ঘূৰি আমি গ'লোঁ বেণুগোপালা স্বামী টেম্পলত। তাৰ পৰা ঘূৰি আহি অলপ ৰেষ্ট লৈ আমি গ'লোঁ KRS ডেমত। KRS ডেম হৈছে কাবেৰী নদীৰ নদীবান্ধ। গৈ পায়েই দেখিলোঁ মানুহৰ মেলা লাগি আছে, সেইকাৰণে ভিডিঅ' কৰিব পৰা নগ'ল। ইমান ভিৰত আৰু ক'ত ভিডিঅ' কৰিব। তাৰ পাছতে আমি চাবলৈ গ'লোঁ ৱাটাৰ শ্ব', ৰং বিৰঙৰ পানীৰ নৃত্য। চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত 3টা গানত এই ৱাটাৰ শ্ব'টো পতা হয় সদায়, হিন্দী, ইংলিছ আৰু কানাডা। কানাডা হৈছে কৰ্ণাটকাৰ এটা লোকেল লেংগুৱেজ। যেনেকৈ আমাৰ অসমৰ অসমীয়া ভাষা তেনে কৰ্ণাটকাৰ স্থানীয় লোকসকলে কানাডা তেখেতসকলৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। KRS ডেমৰ পৰা খাই বৈ আমি হোটেললৈ ঘূৰি যাওঁতে ৰাতি প্ৰায় 10 বাজিছিল। সেইদিনা আৰু ভিডিঅ' কৰিবলৈ গাত শক্তি নহ'ল, ভাগৰে আটাইকে হেঁচা মাৰি ধৰিলে। পিছদিনা ৰাতিপুৱা 6টা বজাতে আমি গ'লোঁ মা চামুণ্ডেশ্বৰী মন্দিৰলৈ। এই মন্দিৰ ভাগক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। মা সতীৰ চুলিৰ অংশখিনি ইয়াত পৰিছিল বুলি ইয়াৰ ভক্তবোৰে বিশ্বাস কৰে। ইয়াত ভিডিঅ' এলাউ নাছিল কাৰণে ভিডিঅ' কৰিব পৰা নগ'ল আৰু সেইকাৰণে কেইখনমান ফটোকে স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। মন্দিৰৰ পৰা আহি ব্ৰেকফাষ্ট কৰি আমি গ'লোঁ একুৱা ৱৰ্ল্ডলৈ। এইটো হৈছে আণ্ডাৰ ৱাটাৰ এটা একুৱেৰিয়াম। কিমান ধৰণৰ যে ইয়াত মাছ আছে একেবাৰে হিচাপ কৰি শেষ কৰিব নোৱাৰি। ৰং বিৰঙী মাছবোৰ দেখি আমাৰ মনত ইমানেই ফূৰ্তি লাগিল আৰু ইমান সুৰক্ষিতভাৱে তেওঁলোকক যে ৰখা হৈছে, ইমান কেয়াৰ লৈ পেলাই এই মাছবোৰক সুৰক্ষিত কৰি ৰাখিছে, সঁচাকৈ দেখি ভাল লাগিলে মনটো। সোমাই এনেকুৱা লাগিল যেন আমি আছোঁ পানীৰ তলত আৰু আমাৰ ওপৰত মাছবোৰে নিশ্চিন্ত মনে খেলি আছে। এখনমান ফটো তুলি আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু সেইদিনাই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আমি আকৌ ৰাওনা হ'লোঁ বেংগলোৰ অভিমুখে। এয়া হৈছে তাৰ পিছৰটো দিন। ৰাতিপুৱাৰ পৰা দুপৰীয়া আহাৰ গ্ৰহণ কৰালৈকে অকণমান ফেমিলি টাইম স্পেণ্ড কৰি আবেলি সময়ত আমি ওলাই আহিলোঁ চিকবালাপুৰত অৱস্থিত আদিয়োগী টেম্পলটোলৈ। ঈশা ফাউণ্ডেশ্যনে নিৰ্মাণ কৰা 112 ফুট উচ্চতাৰ এই আদিয়োগী মন্দিৰটোত সন্ধিয়া 7 বজাৰ পৰা আদিয়োগী দিব্য দৰ্শনম বুলি এটা লাইটিং শ্ব' অনুষ্ঠিত কৰা হয় আৰু এই লাইটিং শ্ব'টো চাবলৈ সদায় বিভিন্ন ভক্তৰ সমাগম ঘটে। চালে চকুৰোৱা এই আদিয়োগী দিব্য দৰ্শনম উপভোগ কৰি আমি চিকবালাপুৰৰ পৰা আকৌ বেংগলোৰ অভিমুখে যাত্ৰা কৰিলোঁ। চিকবালাপুৰৰ পৰা বেংগলোৰ আহি নিজৰ ঘৰত উপস্থিত হওঁতে প্ৰায় 10:30 মান বাজিছিল। মন্দিৰত উঠা কেইখনমান ফটো মই স্মৃতি হিচাপে এই ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিছোঁ। এয়া হৈছে 4 নম্বৰ দিন। ৰাতিপুৱা 4:30 বজাতেই শুৱাপাটিৰ পৰা উঠি আমি গ'লোঁ নন্দী হিলছ অভিমুখে। নন্দী হিলছত ৰাতিপুৱা 6 বজাত যি সূৰ্যোদয়ৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰি, সঁচাকৈ সেই দৃশ্য ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। অৱশ্যে এই দৃশ্য চাবলৈ মই আগতেও দুবাৰ আহিছোঁ, কিন্তু নাজানো মোৰ লাকেই বেয়া নেকি, এদিন যদি বৰষুণ দিয়ে এদিন আকৌ পুৰা ডাৱৰে আৱৰি থাকে। কিন্তু আজি মই মোৰ ফেমিলিৰ লগত আহোঁতে প্ৰথমবাৰৰ বাবে এই মনোৰম দৃশ্য উপভোগ কৰিবলৈ পালোঁ। সঁচাকৈ বৰ ভাল লাগিল চাই। আমি যেনেকৈ ৰাতিপুৱাই শুই উঠি গোটেই দিনটো নিজৰ কাম কৰি
সন্ধিয়া আকৌ ঘৰমুৱা হওঁ। তেনেকৈ সূৰ্যটোৱেও ৰাতিপুৱা ডাৱৰৰ বুকু ফালি ওলাই আহে আৰু দিনটো আমাক পোহৰ বিলাই সন্ধিয়া আকৌ ডাৱৰৰ বুকুতে বিলীন হৈ যায়। সেইদিনা নন্দী হিলছৰ পৰা ঘূৰি আহি আমি সন্ধিয়া এখন বজাৰলৈ গ'লোঁ। বজাৰত বহুত ভিৰ হৈ থকাৰ কাৰণে ভিডিঅ' আৰু নকৰিলোঁ। এয়া হৈছে তাৰ পিছৰটো দিন, মানে ডে' 5। দুপৰীয়াৰ আহাৰ খাই আমি গ'লোঁ মল অফ এছিয়ালৈ। এই মলটো হৈছে এছিয়াৰ সৰ্ববৃহৎ মল। মলটো অ'পেনিং কৰা বেছি দিন হোৱা নাই। ইমান ধুনীয়া ইণ্টেৰিয়ৰ ডিজাইনেৰে মলটো সজোৱা হৈছে যে ইয়াত বাৰে বাৰে ঘূৰি থাকিলেও হেঁপাহ নপলায়। এনেকৈ ঘূৰি ঘূৰি গোটেই মলটো চাই অলপ সময়ৰ পাছত ইয়াৰ পৰাই ঘৰৰ আটাইবোৰলৈ কিবা কিবি কাপোৰ কানি অলপমান কিনি আমি ইয়াৰ পৰা ওলাই আহিলোঁ। চাই থাকোঁতে এই 5 দিননো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। ঘূৰি ঘূৰি আহি পালোহি অন্তিম দিনটো, মানে আজি মাহঁত আকৌ ঘৰলৈ ঘূৰি যাব। ৰাতিপুৱা 8টা বজাতে ফ্লাইট আছে গুৱাহাটীলৈ বুলি। সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি 7 বজাত পোৱাকৈ থ'বলৈ আহিলোঁ বেংগলোৰ এয়াৰপৰ্টত। সঁচাকৈ বৰ দুখ লাগিছিল সেইদিনা। এই 5 দিন মা দেউতা ভণ্টিহঁতৰ লগত থাকি মই পাহৰিয়ে গৈছিলোঁ যে মই ঘৰৰ পৰা ইমান দূৰত থাকোঁ। আজিৰ পৰা আকৌ একে নিজৰ ঘৰৰ পৰা আঁতৰত থাকি, ফেমিলিৰ পৰা আঁতৰত থাকি কৰ্মময় জীৱন কণ্টিনিউ কৰিব লাগিব। আৰু সঁচা কথাটো হৈছে এজন মানুহৰ জীৱনত নিজৰ পৰিয়ালৰ কিমান মহত্বপূৰ্ণ আছে সেই কথা ঘৰৰ পৰা আঁতৰত থাকিহে উপলব্ধি কৰিব পাৰি। আৰু এনেকৈয়ে আজি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। বাই।